প্ৰিয় শুভাকাংক্ষীসকল সকলোকে স্বাগতম জনাইছোঁ। এই ইতিপূৰ্বে আপোনালোকে ভিডিঅ'টোৰ আৰম্ভণিতে যি কণমানি শিল্পীগৰাকীৰ হৃদয় বিগলিত কৰা এটি নাটকৰ সংলাপ শুনিলে। এই অন্তৰ চুই যোৱা সংলাপটিয়ে যোৱা 25 ডিচেম্বৰৰ নিশা বিশ্বনাথ চাৰিআলিত সম্পন্ন হোৱা সদৌ অসম একাংক নাট প্ৰতিযোগিতাত সহস্ৰাধিক দৰ্শকৰ অন্তৰ চুই গ'ল, বহুতৰ দুচকু চকুলোৰে প্লাবিত কৰিলে। এইসকল শিল্পী, কণ শিল্পী, যিসকলৰ হৃদয়স্পৰ্শী অভিনয়ে বহুজন দৰ্শকৰ অন্তৰ চুই গ'ল। বিশ্বনাথ চাৰিআলিত সম্পন্ন হোৱা সদৌ অসম একাংক নাট প্ৰতিযোগিতাত মৰাণৰ টেপৰ চালিবামৰ পৰা যোৱা পাৰিজাত নাট্য দলটিৰ এইসকল কণমানি শিশু শিল্পী। এইগৰাকী যি অলপ আগতে এইগৰাকী শিশু শিল্পীৰ সংলাপ আপোনালোকে শুনিলে, এওঁৰ নাম আস্থা নিহা গগৈ। এওঁ ন দিগন্তলৈ নাটকৰ চুমি চৰিত্ৰত অভিনয় কৰি বহুতৰে মন জয় কৰিলে। এওঁলোক আছে মুঠতে 8 গৰাকী শিশু শিল্পী। এই 8 গৰাকী শিশু শিল্পীৰ চৰিত্ৰৰে সম্পন্ন হোৱা নাটক ন দিগন্তলৈ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুকন্যা গগৈ। তুমি নাটকৰ কি চৰিত্ৰত অভিনয় কৰিছিলা? অঞ্জনা। অঞ্জনা। তুমি কি চৰিত্ৰত অভিনয় কৰিছিলা? সুমি। সুমি। তুমি আস্থা নিয়া হয়নে? হয়। তোমাৰ নামটো কি আৰু কি চৰিত্ৰত অভিনয় কৰিছিলা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পংখী গগৈ। মই ৰেশ্মিনা চৰিত্ৰ কৰিছিলোঁ। ৰেশ্মিনা। তোমাৰ নামটো কি আৰু কি চৰিত্ৰত অভিনয় কৰিছিলা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৃষ্ণামণি গগৈ। মই দীপাঞ্জলি চৰিত্ৰ অভিনয় কৰিছিলোঁ। তোমাৰ নাম কি আৰু কি চৰিত্ৰত অভিনয় কৰিছিলা? নমস্কাৰ, মোৰ নাম শ্ৰী অভিলেখ গগৈ। হয়। চৰিত্ৰটো কি আছিল তোমাৰ? মই ৰজনী চৰিত্ৰ কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নিবিজনা বৰা। মই অজিত চৰিত্ৰ অভিনয় কৰিছিলোঁ। অজিত। হয়। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অংকিতা বৰা। মই আকাশী চৰিত্ৰ অভিনয় কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুৰঞ্জনা বৰা। মই কঞ্চালী অভিনয় পাঠ কৰিছিলোঁ। এয়া আপোনালোকে দেখিছে সদৌ অসম শিশু একাংক নাট প্ৰতিযোগিতা বিশ্বনাথ চাৰিআলি। আৰু আমাৰ আস্থা নিহাই এই ন দিগন্তলৈ নাটত অভিনয় কৰি বিচাৰকৰ বিশেষ বঁটা অভিনেত্ৰীৰ সন্মান অৰ্জন কৰিলে। এইটো এটা সুদৃশ্য ট্ৰফি আৰু এখন মানপত্ৰ। এই সন্মান কেৱল আস্থা নিহাই নহয়, ইয়াত অভিনয় কৰা প্ৰত্যেকগৰাকী শিশু শিল্পীয়ে এই সন্মানৰ যোগ্য। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 25খন নাটকৰ ভিতৰত এই ন দিগন্তলৈ নাটখনে এক বিশেষ সন্মান লাভ কৰিলে। মই এতিয়া আপোনালোকৰ আগত এই নাট্য দলটিৰ মূল ব্যক্তিজন, যিগৰাকীয়ে আজি বহুদিন ধৰি কণমানিহঁতৰ সৈতে খেলা ধূলা কৰি বিভিন্ন কৰ্মব্যস্ততাৰ মাজত এওঁলোকক শিকাই বুজাই নাটকৰ আখৰা স্থলীলৈ আনি সেই পৰ্যায় পালে, তেওঁক মই আপোনালোকৰ আগত পৰিচিত কৰাব বিচাৰিছোঁ। এইগৰাকী হ'ল পৰিচালক নমস্কাৰ নিৰ্মল বৰা। আমাৰ এগৰাকী সংস্কৃতিবান ব্যক্তি, শিক্ষকতাৰ সমান্তৰালভাৱে সংস্কৃতি চৰ্চা নিৰৱচ্ছিন্নভাৱে কৰি গৈছে। বহুতৰ এটি চিনাকি নাম নিৰ্মল বৰা। বৰাদেউ, এই কণমানিহঁতৰ সৈতে আৰম্ভ কৰা যাত্ৰা আৰু সন্মানলৈ আমি স্বাগতম জনাইছোঁ। ময়ো টেপৰচিলাম গাঁৱৰে যুৱক, বৰাদাও একেই, আৰু আমাৰ আছে বিপিন কোঁৱৰ দা, আমাৰ যতীন বৰাদা, আৰু আছে আমাৰ গাঁৱৰ বিভিন্নজন ব্যক্তি। সকলোকে মই দেখাইছোঁ আৰু কিছু ব্যক্তি এতিয়া আহি পাবহি। আমি আচলতে আটাইৰে লগত এই সন্ধিয়াটি উপভোগ কৰিছোঁ, এই সন্মানৰ সমভাগী অংশীদাৰ হৈছোঁ। বৰাদা, আপোনাৰ অনুভৱখিনি কওকচোন। এই যে আপুনি এওঁলোকক আজি কিমান দিন ধৰি শিকাই আছিলে নাটখন? নাটৰ পৰিচালক আপুনি, ন দিগন্ত নাটকৰ পৰিচালক, কিমান দিন আপোনালোকক শিকাইছিলে? মই নাটকখন শিকাইছিলোঁ আচলতে তেখেতসকলক
প্ৰায় আজি 1 মাহমান হৈছে। তাৰ আগতে মই অন্য 2খন নাটক শিকাইছিলোঁ আৰু বৰ্তমান এখন নাটক এমাহমান হৈছে। কিন্তু আমাৰ আচলতে উদ্দেশ্য নাছিল যে আমি শিশু নাট প্ৰতিযোগিতা অল আছাম যিখন শিশু নাট প্ৰতিযোগিতা তালৈ যাম বুলি আমাৰ উদ্দেশ্য নাছিল। এটাই উদ্দেশ্য আছিল ল'ৰাবিলাকে এনেই স্কুলৰ পৰা আহি খেলি থকাতকৈও কিবা এটা শিকক, নাচ শিকক, নাটক শিকক, অভিনয় কৰিবলৈ শিকক, কিবা এটা শিকক। আৰু সেই তেনেধৰণে ভাবি মোৰ নিজৰে এখন নাটক আছিলে ন দিগন্তলৈ। নাটকখন ভাবিলোঁ মই শিকাওঁ আৰু শিকোৱাৰ পিছত আমি হঠাৎ পালোঁ যে বিশ্বনাথ চাৰিআলিত এখন শিশু নাট প্ৰতিযোগিতা আছে। আৰু আমি যোগাযোগ কৰিলোঁ, যোগাযোগ কৰাৰ পিছত আমি তালৈ গ'লোঁ। তাত অলপ গোটেই সমগ্ৰ অসমৰ পৰা নগাঁও পুৰণি গুদাম, যোৰহাট নাট্য বিদ্যালয় বা ধেমাজি যি ভাল ভাল নাটক বিভিন্ন ঠাই বিশ্বনাথ চাৰিআলি নাটক 25খন নাটক হৈছিল। বহুত ভাল লাগিলে। কণমানি শিশুসকলে তাত এটা পাৰফৰ্মেঞ্চ কৰিবলৈ সুবিধা পালে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি যে এই আমাৰ পাৰফৰ্মেঞ্চ কৰা শিশুসকলক আজি ছ'চিয়েল মিডিয়াৰ যোগেদি তুমি যে যিখিনি কাম কৰিছা তেখেতসকলে এটা উৎসাহ পাব, তাৰ বাবে তোমাক মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ বৰাদা। এই নাটকৰ চৰিত্ৰটো কেনে আছিলে আৰু মানে কি চৰিত্ৰ কাহিনীটো কি কয় নাটকখন আপোনাৰ নিজা নেকি? নিজৰ আপোনাৰ নিজৰ ৰচনা আৰু কাহিনীটো কি আছিলে অকণমান যদি কয়। আচলতে এটা বাস্তৱ কাহিনী। মোৰ স্কুলৰ এজনী ছাত্ৰী, সঁচাকৈ কণছোৱালী নাম, কণছোৱালীৰ মাকজনী বেমাৰত ঢুকাই গৈছিল। আচলতে মই ইয়াত ডাইনী বুলি কল্পনা কৰি দিছোঁ, কিন্তু বেমাৰত ঢুকাই গৈছিল। বেমাৰত ঢুকোৱাৰ পিছত সঁচাকৈ কণছোৱালীজনী 4ৰ্থ শ্ৰেণীত আছিল আৰু সৰু ভনীয়েকজনী আছিল। সিহঁতে স্কুললৈ নাহে। মই সুধোঁ কিয় স্কুললৈ নাহোঁ? সিহঁতে সঁচাকৈ মানে ঘৰত খাবলৈ নাথাকে, একোৱেই নাই সিহঁতৰ ঘৰত খাবলৈ। আৰু দেউতাকে সেই মুহূৰ্তত কেৰেলালৈ গুচি গ'লগৈ। কেৰেলালৈ যোৱাৰ পিছত সঁচাকৈ এজনী বেলেগ ছোৱালী মানে বিয়া পাতিলে। বিয়া পতাৰ পিছত সিহঁতৰ যিটো দুখ, সেই দুখটো আমি সমভাগী হৈছিলোঁ। আৰু সেই সমভাগী হৈ মই সিহঁতক এটা কাল্পনিক হিচাপে লৈ যে সিহঁতৰ বাস্তৱ চৰিত্ৰটো মই কল্পনাৰ ৰহণ সানি মই নাটকখন কৰি পেলালোঁ। আচলতে নাটকখনৰ কাহিনীটো এনেকুৱা ধৰণৰ, ইয়াত বিভিন্ন ইনফৰ্মেশ্যন আছে যে আমি বিজ্ঞানৰ যোগেদি আমাৰ যি চৰাই চিৰিকটিয়ে পোক পৰুৱা খাই আমাক খেতি ৰক্ষা কৰে, বা ডাইনী হত্যাকাণ্ড কথা আছে। ডাইনী হত্যাই সিহঁতৰ কণছোৱালীক যে ঘৰৰ গাঁৱৰ মানুহে ডাইনী সন্দেহত মাৰি পেলালে আৰু তাৰ কাৰণে সিহঁতে স্কুল আহিব নোৱাৰে। বা আৰু এটা কথা আছে, ৰজনী চৰিত্ৰটো যিটো, ৰজনী যে স্কুললৈ আহিব নোৱাৰে, কিতাপ পঢ়িব নোৱাৰে। কিয় পঢ়িব নোৱাৰে? যে সিহঁতক কেৱল ঘৰত কামত ব্যস্ত কৰা হয়। গৰু চাব লাগে, মাকে দুখীয়া, ধান মাৰিব লাগে, বাপেকে হাজিৰা কৰিবলৈ যায়, হাজিৰা কৰি ৰাতি 8মান বজাত ঘৰত সোমাইহি আৰু মাকে কাৰোবাৰ ঘৰত টিভি চাই থাকেগৈ। এইটো বাস্তৱ কাহিনী আচলতে, যিটো বৰ্তমান সময়ত চলি আছে। আমাৰ অভিভাৱকবিলাকে ল'ৰাই পঢ়িছে নে নাই পঢ়া এইবিলাক নাচাই, কাৰোবাৰ ঘৰত গৈ পিনি টিভি চাই বহি থাকেগৈ বা ক'ৰবাত থাকেগৈ। গতিকে এই কথাখিনি সিহঁতৰ যোগেদি আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে এখন আমাক স্কুললৈ পঠিয়ালে নহ'ব, আমি তাত কি শিকিছোঁ, কি পঢ়িছোঁ, অন্ততঃ খবৰ এটা ল'বলৈ আহক। মানে কণ শিশুসকলৰ প্ৰতি আমাৰ অভিভাৱকৰ যিটো দায়বদ্ধতা, সেইটো বৰ্তমান সমাজত নাই। আৰু সেইখিনি আনিবৰ কাৰণে আমি এটা বাৰ্তা হিচাপে লৈছোঁ। এতিয়া যি অনুভৱ কৰিলোঁ আৰু আমাৰ কি কয় কণমানি আস্থানিহাই হওক বা যিসকল শিশুশিল্পী তেওঁলোকৰ প্ৰাথমিকভাৱে যিখিনি সংলাপ শুনিলোঁ, তাৰ লগত এতিয়া বৰাদাৰ যিখিনি কথা শুনিলোঁ যে নাটকৰ কাহিনীভাগ কেনেকুৱা। আমি আজি যিখন সমাজত বসবাস কৰি আছোঁ, বিজ্ঞানে বহু দূৰ আগবাঢ়ি গ'ল যদি আমাৰ সামাজিক চিন্তা চেতনা কেতিয়াবা বহু ক্ষেত্ৰত উজুতি খাবলগীয়া হয়। সমাজখন কেতিয়াবা বহু দূৰ পিছ পৰিও যায়, কিছুমান এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ জন্ম হয়। আৰু সেই পৰিৱেশ পৰিস্থিতিসমূহত আমাৰ নতুন প্ৰজন্মৰ এই কণমানিহঁতে যি পৃথিৱীখন নতুনকৈ দেখিছে, তেওঁলোকৰ মনোজগতত যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া হয় তাকেই সুন্দৰভাৱে নাটকখনৰ বিভিন্ন চৰিত্ৰৰ যোগেদি নিৰ্মল বৰাই ফুটাই তুলিবলৈ যত্ন কৰিছে। আমি ভাবিছোঁ এই ক্ষেত্ৰত আমাৰ নিৰ্মল বৰা আৰু তেওঁৰ শিল্পীসকল নিশ্চিতভাৱে ৰাইজক, দৰ্শকক সেই বাৰ্তা দিয়াত সফল হৈছে। আমি এতিয়া আৰু কেইটামান সংলাপ শুনিম তেওঁলোকৰ মুখৰ পৰা। ঐ ৰেশ্মিনা, তেনেকুৱা অমংগলীয়া কথা নকবিচোন। আমাৰ আইতাই কৈছে তেনেকুৱা অমংগলীয়া কথা পাতিবও নালাগে আৰু শুনিবও নালাগে। সুন্দৰ, হাত চাপৰি দিয়া বোলে। ঠিক আছে, আৰু এতিয়া আমি তুমি কোৱা এটা ভাল লগা সংলাপ। শ্ৰেণী কেপ্টেইন হৈ মাষ্টৰগিৰি দেখাই ডাঙৰে যাব, স্কুলত কি পঢ়ায় খবৰেই নাথাকে। তুমি কোৱা, আৰু কোৱাৰ পাছত চবেই হাত চাপৰি দিব দেই। মিছা কথা নহয় অজিত, সঁচা কথা। ছাৰে আমাক খাদ্য শৃংখলাৰ কথা বুজাইছিলে নহয়।
হে মা দেউতা আপোনালোক সকলোকেই কৈছোঁ শুনক আমি গৰু চৰাম সময়ত ঘৰৰ কামো কৰিম কিন্তু আমাক স্কুল যাবলৈ দিয়ক অকণমান খেলিবলৈ দিয়ক ভৱিষ্যত জীৱনটো সমাজৰ লগত মিলি থাকিবলৈ অকণমান সুবিধা দিয়ক আমাক এই সুবিধাসমূহৰ পৰা বঞ্চিত নকৰিব ঐ কঞ্চালি কৈছেনে নাই এজনী ডিঙিয়ে নিও ঐ কণ ছোৱালী তই কিয় স্কুললৈ নাহ আমি স্কুলত খেলোঁ পঢ়োঁ কিমান ফূৰ্তি কৰোঁ তই কিয় স্কুললৈ নাহ নে তোৰ আহিবলৈ মন নাযায় আমাৰ বৰমাই আমাক বেছিকৈ ওলাই আহিবলৈ নিদিয়ে গাঁৱৰ মানুহবোৰে হেনো আমাকো কিবা সন্দেহ কৰে অঞ্চলটোৰ কণমানিহঁতৰ এই নাট্য চৰ্চাৰ সুনাম এই সুনামে আমাৰ অঞ্চলটোৰ বহুজনকে মুগ্ধ কৰিছে আমাৰ লগত আছে আমাৰ জ্যেষ্ঠ সমাজকৰ্মী আমাক সততে হাতত ধৰি আগবঢ়াই লৈ যোৱা বিপিন কোঁৱৰ ককাইদেউ আপোনাৰ অনুভৱ কেনেকুৱা হৈছে এই যে কণমানিসকলে আজি অসমৰ এখন বিখ্যাত ঠাইলৈ গৈ লেখত ল'বলগীয়া ঠাইলৈ গৈ তেওঁলোকে এটা সুনাম অৰ্জন কৰি আহিছে আপোনাৰ মনত কেনেকুৱা অনুভৱ হৈছে আমি কণমানিসকলৰ লগতেই ওতপ্ৰোতভাৱে জড়িত হৈ সমাজখনক এটা ভাল সুনাম অৰ্জন কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰা নিৰ্মল বৰা ডাঙৰীয়াক প্ৰথমে আমি আমাৰ অঞ্চলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতে অশেষ কষ্ট কৰি শিক্ষকতা জীৱন লাভ কৰাৰ উপৰিও সমাজৰ কিছুমান কণমানিসকলক এটা ভাল পদক্ষেপ আগবঢ়াই নিয়াৰ কাৰণে আমি অঞ্চলবাসী ৰাইজে গৌৰৱেৰে গৌৰৱান্বিত হৈছোঁ আৰু অদূৰ ভৱিষ্যত তেখেতৰ আমি এই পদক্ষেপক সামাজিক হিচাপে যথেষ্ট অৰিহণাৰ আমাৰ ইন্ধন থাকিব আৰু যি কণমানি এই টেপচালি মৰাণ অঞ্চলৰ টেপচালিবাম গাঁৱলৈ সুনাম কৰি আনিলে সেই বাৰ্তাটো পোৱাৰ লগে লগেই ৰাতিপুৱা 12 বজাতো তেখেতসকলে ফোনৰ জৰিয়তে আমি খবৰ লৈছিলোঁ আমি আপলোড হৈছোঁ আৰু এই বাৰ্তা শুনি আমি ইয়াত আহি ৰাইজে সমাবেত হৈছোঁ সকলোকে আগবঢ়াই আমি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে সেই সম্বৰ্ধনা সভাখনত আমি যিসকল শিশুশিল্পীয়ে ইতিমধ্যে অঞ্চলৰ সুনাম কঢ়িয়াই আনিলে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি সম্বৰ্ধনা সভা কৰা আমি সিদ্ধান্ত লৈছোঁ আৰু মনস্থ কৰিছোঁ হয় নিশ্চিতভাৱে তেওঁলোক সেই সন্মান পাবৰ যোগ্য গাঁৱৰে আমাৰ সোণ দেশৰ আকাশত হ'ব জিলিকা জোন সেই আমি কামনা কৰোঁ আহিছে মানুহ গৈছে মানুহ চামে চামে সমাজখন আমাৰ যিসকল ব্যক্তিয়ে ধৰি ৰাখিছে বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে সমাজ সাহিত্য সংস্কৃতি নাটক গীত মাত সেইবোৰে সমাজৰ পৰিচয় গতিকে আমাৰ পাছত তেওঁলোক আহিছে এই সম্ভাৱনাময় প্ৰজন্ম যাৰ সৈতে আমি এক নতুন দিশৰ আশা কৰিব পাৰোঁ নতুন দিনৰ সন্ধান চকুত পাব পাৰোঁ আমাৰ শিশু শিল্পীসকলৰ সৈতে তেওঁলোকৰ মাতৃসকলো আছে আমাৰ বিশেষ বিচাৰকৰ বিশেষ সন্মান লাভ কৰা আস্থা নিহাৰ মাকো আছে মই আস্থা নিহাৰ মাতৃক সুধিব বিচাৰিম যে আস্থা নিহাৰে যে ইমান সুন্দৰকৈ অভিনয় কৰি ইমান সুন্দৰকৈ সংলাপ প্ৰক্ষেপিত কৰি ৰাইজৰ মন জয় কৰিলে এতিয়া আমাৰো মন জয় কৰিছে আমি যিকণ শুনিবলৈ পাইছোঁ চকুবিলাক সেমেকি উঠিছে ইমান এটা সুন্দৰ সংলাপ গতিকে এইখিনি নিশ্চিতভাৱে পৰিচালকৰ কৃতিত্ব আছে তাৰ লগতে এগৰাকী মাতৃ হিচাপে আপোনাৰো কৃতিত্ব থাকিব কাৰণ আপুনিও আপোনাৰ ছোৱালীজনীক এইখিনি চৰ্চা কৰিবলৈ আগবঢ়াই দিছে আৰু ঘৰখনতো নিশ্চিতভাৱে তাই এটা বাতাবৰণ পাইছে এইখিনি চৰ্চা কৰিবলৈ মই আপোনাক জানিব বিচাৰিম তাই ঘৰত পঢ়া শুনাৰ লগতে কেনেধৰণে এইখিনি আগবঢ়াই নিয়ে মোৰ বিশেষ ক'বলগীয়া তেনেকুৱা একো নাই
যেতিয়া তাই ৰিহাৰ্চেলৰ পৰা আহে তেতিয়া তাইক মই কওঁ ভৰি হাত ধুই তুমি কিতাপ পঢ়া। তাই তেতিয়া কয় যে মা বোলে মই অকণমান বোলে ৰিহাৰ্চেল কৰি লওঁ, মোক এনেকৈ তেনেকৈ শিকায়। তাই পঢ়াৰ মাজতে নাটকৰ সংলাপ কৰে, তাৰপাছত ডান্সৰ মানে কিছুমান মানে এইবোৰ প্ৰেক্টিচ কৰে। তাই তেনেকৈয়ে মানে শিকি গ'ল আৰু মই নাটকৰ বিষয়লৈ মোৰ ইমান অভিজ্ঞতাও নাই। তাইৰ পৰাই মানে কিবা এটা শিকিছোঁ যদিও মানে মোৰ ইমান অভিজ্ঞতা নাই। ইমানখিনি সফলতা অৰ্জন কৰাৰ আঁৰত থকা ব্যক্তিজন হৈছে নিৰ্মল বৰাদেৱ। তেওঁলৈ মই অশেষ ধন্যবাদ জনাইছোঁ। তেওঁ এজন টিচাৰ। তেওঁ ইমান ধেমাজিৰ পৰা আহি ইমানখন মানে কষ্ট কৰে ল'ৰা ছোৱালীৰ লগত। তেওঁক মানে মই অশেষ ধন্যবাদ জনাইছোঁ। বিশেষ কিনো ক'ম, হ'ব আৰু। ঠিক আছে। নিশ্চিতভাৱে এটা ভাৱলীল অনুভৱ। চহা জীৱনৰ মানুহ, গতিকে বৰ বেছি ৰহন সানি কথা কোৱাৰ অভ্যাস নাই। সেয়েহে পোনপটীয়াকৈ যিখিনি তেওঁ মাকে অনুভৱ কৰিছে সেইখিনিকে কৈছে। আমাৰ টিম মেনেজাৰ নিকুমণি বৰা, আমাৰ পৰিচালকৰ সহধৰ্মিনী, এইটো সমানে অংশীদাৰ হৈছে নিকুমণি বৰা, টিম মেনেজাৰ। মই গোটেই পৰিকল্পনাটোত তেওঁৰ সহযোগিতা, তেওঁৰ অংশীদাৰিত্ব বা তেওঁ কেনেধৰণে সহযোগ কৰিছিলে এইখিনি জানিব বিচাৰিম। মই ছুটিকে দুই এষাৰ ক'ব বিচাৰিছোঁ। এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আমি খুবেই সুখী অনুভৱ কৰিছোঁ। আমি বিশ্বনাথলৈ এটা উগুল থুগুল মন লৈ গৈছিলোঁ, কিন্তু তাত যেতিয়া সফল হ'লোঁ আমি বহুত গৌৰৱান্বিত। ধন্যবাদ। ছুটি যদি বেছি ছুটি হ'ল বাৰু। আচ্ছা, আমাৰ আৰু এগৰাকী বৌ আছে, গোটেইসকল আমাৰ বৌৱে হয় সম্বন্ধত। আমাৰ আন এগৰাকী শিল্পীৰ মাতৃ ৰিংকুমণি বৰা বৌ এগৰাকী জনপ্ৰতিনিধিৰ লগতে তেওঁ আমাৰ এই গোটেই যাত্ৰাটোৰ অংশীদাৰ। তেওঁৰ এই কণমানিগৰাকীও নাটত অভিনয় কৰিছিল। বৌৰ পৰা মই কিছু জানিব বিচাৰিম যে এই আপোনাৰ ছোৱালীজনীয়ে হওক বা আমাৰ শিশু শিল্পীসকলৰ যিটো যাত্ৰা, আপোনাৰ অনুভৱ কেনে আৰু আপোনাৰ ছোৱালীজনীক আপুনি কেনেকৈ আগবঢ়াই দিছে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিংকু বৰা। মই নদিগন্ত নাটকৰ আকাশী চৰিত্ৰত অংশগ্ৰহণ কৰা শিশু শিল্পী মাতৃ। এই নাটকখন পৰিচালক শ্ৰীযুত নিৰ্মল বৰালৈ মোৰ ধন্যবাদ জনাইছোঁ। তেখেতৰ বহুত কষ্ট, বহুত ত্যাগ কৰি তেখেতে স্কুলৰ পৰা আহি ল'ৰা ছোৱালীখিনি শিকাইছে আৰু সেই অনুপাতে তেওঁলোকে বহুতখিনি সফলো হৈছে। আমি বিশ্বনাথলৈ গৈ কেনে আমি বহুতো ভাল লাগিলে। নাটকৰ উপৰি আমি পুৰস্কাৰ পাম বুলি আমি ভাবি যোৱা নাছিলোঁ বাৰু। তথাপিও আমি যেতিয়া নেকি পুৰস্কাৰ পালে আমি ভাল লাগি আহিলে। আমি ৰাতিপুৱালৈকে বিহু কৰিছোঁ, আহিছোঁ। ইহঁতি মানে যিখিনি কৰিছে নাটকখনত, যেতিয়া নেকি ইহঁতি সংলাপ মাতে, মানে দুখ প্ৰকাশ কৰে, তেতিয়া বহুত বেয়াও লাগে নাটকখন চাই মেলি। চোৱাৰ পিছত আমি এনে পাব বুলি ভাবোঁ আৰু কেতিয়াবা হয়তো আমাৰ ভুলো হ'ব পাৰে। তথাপিও আমি তাত মানে পাই মেলি অহাৰ পিছত আমাৰ ভাল লাগিছে আৰু ল'ৰা ছোৱালীবিলাক সদায় আমাৰ আগবাঢ়ি যাওক। মোৰ ছোৱালীজনীয়ে বিশেষ মানে ডান্সো কৰিছে আৰু লাহেকৈ তেওঁলোকৰ আশীৰ্বাদতে তেওঁ যেতিয়া শিকাইছে, তেওঁ নাটকো কৰিছে আৰু ডান্সো কৰে। আমাৰ তেনে একেবাৰে পিছপৰা অঞ্চল, এইটো আমাৰ অঞ্চলৰ পৰা ইহঁতি যদি অকণমান কিবা এটা আগবঢ়াই নিব পাৰে, আমাৰ অঞ্চলটোৰ নামো হ'ব, লগতে আমাৰ সকলোৱে ভাল হ'ব। আমাৰ নিউজ চেনেলৰ ধৰ্মকান্ত হাজৰিকা মোৰ ভাইটিও হয়, ভাইটি বুলি কৈছোঁ, আৰু তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰি মই ইমানটা সামৰিছোঁ। বৌলৈ আমাৰ ধন্যবাদ জনাইছোঁ। তেখেতে বৰ সুন্দৰভাৱে নিজৰ অনুভৱখিনি ব্যক্ত কৰিলে। আৰু এগৰাকী মাতৃ আছে, সীমা কোঁৱৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সীমা গগৈ। মোৰ ছোৱালীয়ে দীপাঞ্জলি চৰিত্ৰত অভিনয় কৰিছিলে। মই এই চেনেলৰ জৰিয়তে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু মই লগতে ইমান কষ্টৰে টেপৰ চালিৰ পৰা গৈ ধেমাজি স্কুলত শিক্ষা বিলাই আকৌ ঘৰলৈ আহি তেওঁ পানী এঘোটা নোখোৱাকৈ যি কণ কণ ছোৱালীক আজি এই মঞ্চত উপবিষ্ট কৰিছে, মই তেখেতলৈ সহস্ৰ প্ৰণাম জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু তেওঁ আমাৰ এই সৰু সৰু কণ কণ ছোৱালীয়ে একোৱে নাজানিছিলে, তেওঁ সেই সৰু সৰু ছোৱালীক ইমানখিনি আগুৱাই লৈ যোৱাৰ কাৰণে আমি নথৈ টেপচালি অঞ্চলবাসী গৌৰৱান্বিত হৈছোঁ। আৰু
পিছলৈ যাতে এনেধৰণে আৰু বিভিন্ন ঠাইত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি মোৰ আশা আছে। অকল যে পুৰস্কাৰ পাব এইটোৱে কথা নহয়, তেওঁলোকে বহু বিভিন্ন ঠাইৰ মানুহৰ লগত চিনা পৰিচয় হৈছে আৰু লগতে বিভিন্ন কথা জানিব পাৰিছে। অকল যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিদ্যায়তনিক দিশত যাব এইটোৱে কথা নহয়, তেওঁলোকক বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দুয়োটা দিশতে আগবাঢ়ি যাব লাগিব। মতামত অভিমত ব্যক্ত কৰা মাতৃসকললৈ মই ধন্যবাদ জনাইছোঁ। মোৰ লগত আছে নিৰ্মল বৰাৰ ভাতৃ ভৰত বৰা, যাৰ নামেই পৰিচয় অসমৰ পক্ষী সংৰক্ষণৰ ক্ষেত্ৰখনত এটা পৰিচিত নাম হৈ পৰিছে ভৰত বৰা। বিশেষকৈ ধনেশ পক্ষীৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ আমাৰ অঞ্চললৈ যথেষ্ট নাম কঢ়িয়াই আনিছে। গতিকে তেখেতৰ পৰিয়ালৰে আন এজন ব্যক্তি নিৰ্মল বৰাৰ সাংস্কৃতিক পদক্ষেপে আমাক মুগ্ধ কৰিছে। ভাতৃৰ এই সফলতা তথা এই আমাৰ অঞ্চলটোৰ শিশুশিল্পীসকলৰ এই যিখিনি সফলতা, এই ক্ষেত্ৰত বৰাদেৱৰ নিজৰ অনুভৱ কেনে মই জানিব বিচাৰিছোঁ। নমস্কাৰ, বহুত ধন্যবাদ, বহুত ধন্যবাদ জনাইছোঁ। আজি ধৰ্মকান্ত হাজৰিকা আমাৰ এই কণ ল'ৰা ছোৱালীসকলক লৈ পিনি আপোনাৰ যি প্ৰচেষ্টা হেৰি আছিলে অব্যাহত ৰাখিলে, আৰু বিশেষকৈ নিৰ্মল বৰা মোৰ ভাইটিক মই যথেষ্ট ধন্যবাদ জনাইছোঁ যে সুদূৰ ধেমাজিৰ পৰা তেওঁ শিক্ষকতা কৰি ঘৰলৈ আহি এই কণ ল'ৰা ছোৱালীবিলাকক যে এনেকুৱা এটা শিক্ষা দি ভৱিষ্যত জীৱনৰ কাৰণে উজ্জ্বল যি দিশ দেখাই দিছে, মই তাতকৈ আৰু কেনেধৰণৰ শুভেচ্ছা দিম তাকো ব্যক্ত কৰিবলৈ মোৰ হেৰিও নাইকিয়া হৈছে। গতিকে এনেবিলাক কষ্ট কৰি ল'ৰা ছোৱালীবিলাকে যিখিনি কাম কৰিলে ধন্যবাদ। বিশেষকৈ অসমৰ ৰাইজক সকলোকে কৈছোঁ যে কষ্টৰ সফলতা হয়, কষ্ট কৰিলে যিকোনো এদিন হ'লেও সফলতা পায়। গতিকে কণ ল'ৰা ছোৱালীবিলাকে যিখন নাটক কৰি পানি সুদূৰ আজি বিশ্বনাথ চাৰিআলিত যি সুনাম অৰ্জন কৰি আহিলে, ধনেশ পক্ষী গাঁৱৰ পৰা বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰৰ পৰা তেওঁলোকলৈ অশেষ ধন্যবাদ জনালোঁ। আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ যে আমাৰ এই ক্ষেত্ৰত এই কাৰণ ল'ৰা ছোৱালীবিলাকৰ কাৰণে সকলো আহি যে তেওঁলোকক উল্লাস হেৰি দিছে, সকলোৱে আহি তেওঁলোকক ধন্যবাদ জনাইছেহি আৰু তেখেতলোকৰ ওচৰলৈ আহি তেখেতলোকৰ লগত বাৰ্তালাপ কৰিছে। আৰু বিশেষকৈ ধৰ্মকান্ত হাজৰিকা, তোমাক মই বিশেষ ধন্যবাদ জনাইছোঁ। অসমবাসীক যে তুমি গৈ এনেকুৱা এটা বাৰ্তা দিবলৈ বিচাৰিলা আৰু ভৱিষ্যতেও দি থাকিবা, বহুত ধন্যবাদ। ধন্যবাদ বৰাদা। শিশুশিল্পীসকলৰ যি সাংস্কৃতিক যাত্ৰা, এই যাত্ৰাত এগৰাকী অন্যতম সহযোগী আমাৰ দেৱ বৰা ককাইদেউ। দেৱ বৰা ককাইদেউ তেওঁৰ মনৰ অনুভৱ কিছু জনাব বিচাৰে। ককাইদেউ, আপোনাৰ কেনেকুৱা লাগিছে? নাতিজনী মই বিশ্বনাথ চাৰিআলি গ'লোঁ, আহিলোঁ, মেলিলোঁ। এই নাটকৰ নাম কি আছিল? ন দিগন্ত। ইয়াত আমি গৈ মেলি ইমান ভাল লাগিলে, ইমান ফূৰ্তি লাগিলে যে আমি এই অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিছোঁ। আমি এতিয়া নিৰ্মল বৰা ডাঙৰীয়াৰ পৰা তেখেতৰ ভৱিষ্যত পৰিকল্পনা আমাৰ এটা পৰ্যায়লৈকে আমাৰ শিশুশিল্পীসকলক আগবঢ়াই লৈ যোৱা হ'ল, আৰু পৰ্যায় বাকী আছে। গতিকে এই পৰ্যায়খিনি কেনেধৰণে আৰু কি নতুন চিন্তাধাৰা আগবঢ়াই নিব বিচাৰিছে মই তেওঁৰ পৰা জানিব বিচাৰিম। মোৰ ইয়াৰ পিছৰ পৰিকল্পনা, আমি আৰু নাটক সৃষ্টি কৰিম। মই ধৰ্মকো কৈছোঁ, ধৰ্ম যথেষ্ট লিখা মেলা কৰে। ধৰ্ম হাজৰিকাক কৈছোঁ, ধৰ্ম হাজৰিকা তুমিও সাহিত্যৰ লগত যিহেতু জড়িত, শিশুনাট লিখা। আমি যিমান পাৰোঁ আমাৰ শিশুসকলক বৰ্তমান যিটো চলি আছে বিশ্বত নাটকৰ ওপৰত যিখিনি চলি আছে সেইখিনিত আমি আমাৰ ল'ৰা ছোৱালীখিনিক লৈ যোৱাৰ প্ৰয়াসহে কৰিম। নাজানো কিমান সফল হওঁ, সেইটো ৰাইজৰ সমৰ্থন বা ভগৱানৰ আশীৰ্বাদ লাগিব। আমি যথেষ্টখিনি চেষ্টা কৰিম। তাৰপিছত আৰু এটা আমাৰ অনুষ্ঠান চলি আছে, সেই অনুষ্ঠানটো হ'ল আকৌ নতুন প্ৰভাত হ'ব। অনুপম চক্ৰৱৰ্তীৰ NKTVৰ যিটো চৰকাৰী বিদ্যালয় যিটো কাৰ্যসূচী, কাৰ্যসূচীটোত আমি প্ৰথম যিটো অডিশ্যন, ফাৰ্ষ্ট ৰাউণ্ডত আমি জয়ী হৈ দ্বিতীয় অডিশ্যন সেইদিনা আমি টিংখাঙত আমি শ্ব' কৰি আহিছোঁ। আৰু সেই অডিশ্যনটো ৰিজাল্ট পোৱাৰ লগে লগে আমি আশাবাদী, আমি তৃতীয় ৰাউণ্ডলৈ যাম আৰু সেই তৃতীয় ৰাউণ্ডৰ আমি আখৰা আৰম্ভ কৰিম। লগতে আমি আৰু অনুষ্ঠান প্ৰতিষ্ঠান পতাৰ কথা ভাবিছোঁ। 21 জানুৱাৰী সমগ্ৰ টেপৰচালিবাম অঞ্চলস্থ ৰাইজৰ
উদ্যোগত আমি শিশু আৰু মাতৃ সমাৰোহ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। শিশুসকলে তেখেতসকলৰ প্ৰতিভাসমূহ বিকাশ কৰিব। আমাৰ অঞ্চলত মাতৃসকলৰ প্ৰতিভা আছে, কিন্তু আজিলৈকে বিকাশৰ সুবিধা পোৱা নাই। যি প্ৰতিভাই শিশুসকলক শিকাব পাৰিব, সেই প্ৰতিভাবিলাক আমি বিকশিত কৰিবৰ বাবে ধৰ্ম আছে, ধৰ্ম ব্যৱস্থাপনাৰ মুখ্য ব্যক্তি হিচাপে আছে, নীলাম্বৰ দাইদেউ ছেক্ৰেটৰী আছে, সহধৰ্মিনী যুটীয়া সম্পাদিকা আছে। এনেধৰণে আমি শিশু আৰু মাতৃ সমাৰোহ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। সেই সমাৰোহত আমি এটা কথাই আলোচনা এটা আমি অন্তৰংগ লাভ হিচাপে ৰাখিছোঁ, সেইটো হ'ল শিশুৰ উৎকৰ্ষ সাধনত মাতৃৰ ভূমিকা। এই ক্ষেত্ৰত আমাৰ সন্মানীয় সতীশ চতিয়াদেৱ, আমাৰ মন্টু কুমাৰ বৰুৱা আৰু প্ৰদীপ বৰুৱা তেখেতসকল আহিব। তেখেতসকলে এই অনুষ্ঠানটোত ধুনীয়াকৈ আমাৰ মাতৃসকলক বা আমাৰ সমাজক জনাব। আমি এটা ভাল বাৰ্তা পাম আৰু এই অনুষ্ঠানটোলৈ আপোনালোক সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। একেলগতে তেওঁ আমাৰ সকলোৰে পৰিকল্পিত এটা অনুষ্ঠানৰ কথাও আপোনালোকৰ আগত দাঙি ধৰিলে, শিশু আৰু মাতৃ সমাৰোহ। আমি সকলোৱে একেলগে চিন্তা কৰিছোঁ, সময়ৰ গতিৰ লগত আমি আগবাঢ়ি যাব লাগিব, প্ৰজন্মক আগবঢ়াই নিব লাগিব, সমাজ সংস্কৃতিৰে বাটবোৰ দেখুৱাই যাব লাগিব। আৰু তাৰে এটা মুখ্য পদক্ষেপ হিচাপে নিৰ্মল বৰাই যথেষ্টখিনি কৰিছে আৰু আমি তাৰে সকলোৱে অংশীদাৰ বিচাৰিছোঁ। আমাৰ সাংস্কৃতিক মনবিলাকেৰে সমাজখনৰ প্ৰজন্মক আমি তুলি ধৰিব খুজিছোঁ। গতিকে আজিৰ এই সুন্দৰ সন্ধিয়াটিত আমাৰ প্ৰজন্মৰ যিখিনি সফলতা, নাট্য চৰ্চাৰ সফলতা, এই সফলতাত আমি আনন্দিত হৈ একেলগে অন্তৰংগভাৱে ভাৱ বিনিময় কৰিলোঁ। আৰু আমাৰ যিখন আমি ক'লোৱে যে বিশ্বনাথত যিখিনি সফলতা অৰ্জন কৰিলে, সেইখিনি আমি এটাই আচলতে তেওঁলোকৰ জ্যেষ্ঠ হিচাপে আনন্দিত হৈছোঁ। তেওঁলোকলৈ আমাৰ মৰম আৰু চেনেহ জনাইছোঁ। আমি তেওঁলোকৰ মাতৃসকললৈ অনুৰোধ জনাম, এই যি ধাৰাবাহিকতা, সফলতা, এইখিনি আপোনালোকে কিন্তু সদায় হাতত ধৰি আগবঢ়াই লৈ যাব লাগিব। আমাৰ সৈতে, আমাৰ চেতনাৰ সৈতে অংশীদাৰ হ'ব লাগিব। যিহেতু এয়া তেওঁলোকৰ প্ৰাথমিক খোজ, এই প্ৰাথমিক খোজত আৰু যাবলগীয়া আছে। গতিকে এই যাত্ৰাটো বৰ দীঘল, সাংস্কৃতিক যাত্ৰাটো বৰ দীঘল। গতিকে এই দীঘলীয়া যাত্ৰাত বহুত ঘাট প্ৰতিঘাত আছে, সংগ্ৰাম আছে। সেইখিনি সফলতাৰে আগবঢ়াই নিব পৰাটোহে আমাৰ কৃতিত্ব থাকিব। ধন্যবাদ। সকলোলৈ শুভৰাত্ৰি জনাই আজি অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।